পইচাটো সূৰ্যৰংফাৰৰো ভাগ আছে বুলি আমাৰ কাৰণে এইটো আমি জানিব পাইছো। ইএমটো সূৰ্যৰংফাৰ কাৰণেতো কাটিব লাগে, সেইটোহে কথা। নিজে গৈ কিনি তেওঁ তালাটো মাৰা নাই এইটো আমি শুনিবলগীয়া কথা, কিন্তু আমি এইটো দেখা নাই। কিন্তু আমি জানিব পাইছো যে ইয়াতে মোৰ চিনিয়ৰ মোষ্ট এজন বাইদেউ আছে। সেই বাইদেউহে এতিয়া যোনটো কিবা মেধি বুলি এজন আছে, সি এতিয়া ৰিটায়াৰমেণ্ট অলৰেডি গুচি গ'ল। তেওঁ জাগাতে এতিয়া বাইদেউহে এতিয়া নেক্সট চাৰ্জ পাব এইটো কথা আছে। তাৰপিছতহে এইটো হানছে এইটো লাষ্ট যোনে বাইক দিছে সেইটো হৈছে পংকজনৰ মানুহ। আমি জানিব আমি শুনা কথা এইটো পংকজনৰ মানুহ। তেওঁলোকে মাজতে কাৰাকাৰি হোৱাৰ কাৰণে এইটো হানছে গৈ কিনে তালা মাৰি দিছে। এইটো ডিপাৰ্টমেণ্ট মানুহে আমাৰ কাৰণে কৈছে, কিন্তু কাগজ চাগজটো একো দিয়া নাই। কাগজটো এটাহে দিছে, এইটো তেওঁলোকে হয়তো দিছে কিন্তু এইটো বেচলেছ। এইটো কি কাগজ নহয় এইটো। আৰে অফিচ চাফা কৰাৰ কাৰণেতো ৰুম তালা মাৰিব নালাগে। আৰু ৰেন'ভেশ্যন হৈছিল, ৰেন'ভেশ্যনৰ কাৰণে টেণ্ডাৰ নটিচ ক'ত, সেইটোৱে কথা। কিন্তু তেওঁলোকেতো এইটো খালী পোষ্ট কাৰাকাৰীৰ কাৰণে, সেইটো একচুৱেল ফেক্টটো এইটো হয়। লোকেল মানুহ মানে ইয়াতে এটা চিধা কথা, ইয়াতে আমাৰ ভুলটো আমাৰ কাউন্সিলৰ আমাৰ এম এছ চি ক'লে এতিয়া এম.এছ.চি পৰা এতিয়া ইএমৰ চাৰ্জত কোন আছে? মেডিকেল ডিপাৰ্টমেণ্ট। মেডিকেল ডিপাৰ্টমেণ্টৰ চিগনেচাৰ নিদিয়াকৈ, মেডিকেল ডিপাৰ্টমেণ্টৰ ইএমৰ নলেজ নাথাকাকৈ ডিপাৰ্টমেণ্টত একোৱেই হ'ব নোৱাৰে, সেইটো আমি জানো। কিন্তু ইয়াত চাকৰি যোনটো বেছি আছে, দালালি কৰি আছে, ইয়াৰ পৰা যোনটো কৰৰ যে পইচা যে কাৰাপশ্যন কৰি আছে, সেইটো পইচাটো সূৰ্যৰংফাৰৰো ভাগ আছে বুলি আমাৰ কাৰণে এইটো আমি জানিব পাইছো। আৰু সূৰ্যৰংফাৰৰ বেকআপ নোহোৱালৈকে তেওঁলোকে টাকা পইচা উইথড্ৰ কৰিব নোৱাৰে, কামো নাপায়, চাকৰিও নাপায়। ইয়াতে 100% ইয়াতে ইএমৰ বেকিং আছে কাৰণেহে আজিৰ দিনতে পংকজনটো মানে হামছে বাৰা কোন বুলি ইয়াতে গোটেই কাৰ্বি আংলং ৰাইজৰ কাৰণেহে এনেকে কৈ আছে। আৰু ইয়াতে আমি যোৱা দিনতো আমি কৈছো, আজিও আমি কৈছো যে আমাৰ অট'নমাছ কাউন্সিল, আমাৰ CM ছাৰ কাৰণে আমাৰ একটাই আমাৰ প্ৰশ্ন যে সূৰ্যৰংফাৰ কাৰণে ইএমৰ পোষ্ট পৰা কেতিয়া কাটিব? কেলে কম, এতিয়া সূৰ্যৰংফাৰ ছাৰ MLA টিকেটো পোৱা হ'ল। এতিয়া ইএম থকা টাইমতে যদি এনেকে মাৰোৱাৰীবিলাক যদি গোটেই ডিপাৰ্টমেণ্ট যদি পুৰা নচাই দিয়ে, ইয়াত ডিপাৰ্টমেণ্টৰ পিয়নৰ পৰা ধৰি কিনি ওপৰ লেভেলৰলৈকে কিমান হাৰেছমেণ্ট পাই আছে, এইটো এদিনমান সূৰ্যৰংফাৰ ছাৰে গৈ কিনি ডিপাৰ্টমেণ্টত ইনকুৱাৰী কৰক বা আপুনি নিজে যাওক, এইটো তেওঁলোকে নিজৰ মুখৰ পৰা ক'ব। এতিয়া যদি সূৰ্যৰংফাৰ ছাৰ যদি কালি পৰা যদি MLA হৈ যায় ক'লে, এইটোতো আছামৰ ষ্টেটৰ ফাণ্ডো কিমান মিছইউজ কৰিব, হয়নে নহয়? সেইটো কাৰণেহে ইমিডিয়েট আমি CM ছাৰৰ কাৰণে একটাহে আমাৰ দাবী আছে যে ইএমটো সূৰ্যৰংফাৰ ছাৰৰ কাৰণেতো কাটিব লাগে, সেইটোহে কথা।